নমস্কাৰ, বৰ্ণিকা ট্ৰেন্সলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আপোনালোকৰ বাবে লৈ আহিছো কেইজোৰমান নুনি কটনৰ জৰা। কাপোৰবোৰ খুবেই ধুনীয়া আৰু ইয়াৰ প্ৰাইচো ৰিজনেবল ৰেটত ৰখা হৈছে। কাপোৰবিলাক আপোনালোকক দেখাই আছো। এইযোৰ হৈছে মুভ কালাৰৰ। ইয়াত চিলভাৰ কালাৰৰ গুণা আৰু হালধীয়া সূতাৰে ফুল দিয়া হৈছে। এইখন চাদৰখন দেখিছে? এইখন চাদৰখন সাইড পট্টি কেইটা দেখাই আছো। এইকেইটা কাপোৰবোৰ বহুত মিহি আছে, পিন্ধি আৰাম পাব। মেখেলাখন চাব। এইখন মেখেলাখন এতিয়া আন এযোৰ লৈ আহিছো লাইট পিংক কালাৰৰ। ইয়াতো হালধীয়া আৰু চিলভাৰ কালাৰৰ গুণা ব্যৱহাৰ কৰা হৈছে ফুলত। এইখন চাদৰখন এইকেইটা সাইড পট্টি কেইটাও খুবেই ধুনীয়া লাগিছে। পছন্দ হলে আপোনালোকৰ স্ক্ৰিনশ্বট লৈ আমাৰ হোৱাটছএপ নম্বৰত যোগাযোগ কৰিব পাৰিব। ইয়াৰ মেখেলাখন দেখাই আছো। এইখন মেখেলা এইফালে এইটো ব্লাউজ পিস। আন এযোৰ আছে ছাই কালাৰৰ। ইয়াতো হালধীয়া কালাৰৰ সূতাৰে ফুল দিয়া হৈছে আৰু চিলভাৰ কালাৰৰ গুণা ব্যৱহাৰ কৰা হৈছে। এইখন চাদৰখন ইয়াৰ সাইড পট্টি কেইটা গুণাৰে ফুল দিয়া হৈছে। মেখেলাখন চাই লব। এইখন মেখেলাখন আকৌ এযোৰ পিংক কালাৰৰ হালধীয়া ফুলেৰে সূতাৰে ফুল দিয়া আৰু চিলভাৰ কালাৰৰ গুণা ব্যৱহাৰ কৰা হৈছে। এইখন চাদৰ এইকেইটা সাইড পট্টি ইয়াৰে। ইয়াৰ মেখেলাখন চাব। এইখন মেখেলাখন
ধন্যবাদ। আজি এইখিনিয়ে আছিল। যদি কাপোৰসমূহ আপোনালোকৰ পছন্দৰ ভিতৰত পৰে তেন্তে স্ক্ৰীনত দিয়া নম্বৰত যোগাযোগ কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'সমূহ আগলৈ চাই থাকিব।